সাবস্ক্ৰাইব কৰক VSS আসাম চেনেলটো আৰু সকলোবোৰ নটিফিকেশ্যন লাভ কৰিবলৈ কাষতে থকা ঘণ্টা বটনটো লাহেকৈ টিপি দিয়ক। নমস্কাৰ শুনছে চলিহাত আজি মই তহঁতক নপঢ়াও। আজি মই তহঁতক কেইটামান প্ৰশ্ন সুধিম, তহঁতে ভয় কৰিব নালাগে। একদম সহজ প্ৰশ্ন সুধিম, তহঁতে মাত্ৰ বাস্তৱ ঘটনাৰ লগত মিলে প্ৰশ্নকেইটাৰ উত্তৰ দিবি। আজি কয়ো পালাং পুলুং করবে মারা কহাই মাই মকতে মরো নাই এনকে হাত সাবতি বহি থাকবে নলি কুছ তো করনা পড়েগা। ও স্যার দিম বে, কিবা কবি? মানে স্যার আজি নহলি খুদা পালা তো করবে নালগে নেকি? কিয় করবে নালগে? করবে নালগে মানে নহয় মানে তই বুঝো বা কি বিচাৰিছে? মোৰ কি এতে আকো কাম নাই? মই কি এতে এনাই বহি আছো? তেনেহলে তই একে মই তাকে যাওঁ। নহয় হে স্যার, মই হেতু কবা বিচৰা নাই আৰু মই হেতু ভাবি কও নাই। তেনেহলে তই কি ভাবি কৈছা? মানে স্যার মোৰ এটা অসুবিধা আছে। তোৰ কি অসুবিধাডাল থাকে? তাৰ মানে মোৰ জেগাতে তোৰ বাইপে থাকিব লাগিছিল, তেতিয়া তোৰ অসুবিধাডাল নাথাকিল। এই বুঢ়া মাষ্টাৰক লাগি এই কাৰণে মোৰ মিটাৰ উঠে। ভাতৰ কচু যে গাত ঘঁহি লয় নিজে নিজে। চালা মই কি কব বিচাৰিছো আকৌ গম নাপাকৰে ভাতৰ তলা আদি ভক ভকাব ধৰিছে। এই বুঢ়া মাষ্টাৰক আশা একা দেও মনে মনে হেডচাৰত ধমকিটো দেও হাত জাপ মাৰি উঠো। খামোশ। হাও হেচাৰে কেনেকে গম পালাক? মনে মনে থাকাই ভাল। বাচা দিম বে, তোৰ কি অসুবিধা আছিল কৌচোন বাপা? আবায়ানা লাইন পে মানে স্যার মোৰ অসুবিধাটো হল আজি মোৰ হাগা হৈ আছে, সেইকাৰণে মই বেছি সময় থিয়াই থাকিব নোৱাৰিম, ওলাই যাব। হয় নেকি? দে তে হ'ব দে। ইয়েছ মানটি করলো না। আবে পাৰিম বে মই। বাচা দিম বে, তই থিয়া হৈ উত্তৰ দিবা নালগে দে, তই বহি উত্তৰ দিবি। এই বুঢ়া মাষ্টাৰৰ মানে এক কথা লব মানে লবই আৰু আজি। প্ৰথম প্ৰশ্ন দিম বে, তই কও সূৰ্য আৰু চন্দ্ৰৰ মাজত দুটা পাৰ্থক্য। স্যার যদি আমি বাস্তৱ ঘটনাৰ পাই চাবা যাওঁ, সূৰ্য হল আপা পাগলা, কাৰণ সূৰ্য দিনো তোলে আৰু দিন হল এটা আপাৰ নাম, যেনাই দীনবস্য, দীনদয়াল উপাধ্যায়। আনহাতে চন্দ্ৰ হল আপি পাগলা, কাৰণ চন্দ্ৰ নিশা ওলায় আৰু নিশা হল এটা আপিৰ নাম, যেনাই আমাৰ ক্লাছৰে নিশা। আপোনালোকে কি জানবো তাইৰ আৰু মোৰ মাজত কিমান গভীৰ প্ৰেম। আৰু দ্বিতীয়টো পাৰ্থক্য হল হ'ব বাচা দিম বে, তই আৰু আকৌ কব নালগে। মই চব গম পাই গৈছো তোৰ উজ্জ্বল ভৱিষ্যতৰ কথা। মই গম পাই গৈছো তই কিমান মেধাৱী ছাত্ৰ। আচলতে তোৰ জেগা এতে নহয়, গম পাইছা? তোৰ জেগা বিজ্ঞান জগতত হব লাগিছিল। তই এতিয়াক লাগি বহুত কিবা কিবি আৱিষ্কাৰ কৰিব পাৰিলি হয়। ধন্যবাদ স্যার। আচ্ছা টংকে, এইবাৰ তই কো আমাৰ পৃথিৱীখন দেখিবলৈ কেনেকুৱা, মানে ইয়াৰ আকৃতি কেনেকুৱা? হয় স্যার, যদি আমি দেখা শুনাৰ ভিত্তিত কবা যাওঁ, মানে বাস্তৱ জীৱনৰ পৰাই যদি কবা যাওঁ, তেনেহলে আমাৰ পৃথিৱীখন দেখাত পুৰা গোল। Yes, this is very right answer. Good boy. কিন্তু স্যার
জাগা অনুযায়ী আমাৰ পৃথিৱীখন বেলেগ বেলেগ আকৃতিৰ হ'ব পাৰে। মানে সিদিনা আমি আঠুভাঙা স্কুলৰ হেড ছাৰক বিদায় মিটিঙত মাত পাই গ'লোঁ। তাতে যাওঁতে দেখিলোঁ আমাৰ স্কুলৰ হেড ছাৰৰ টেবুলত থকা পৃথিৱীখনতকৈ সেইখন স্কুলৰ হেড ছাৰৰ টেবুলত থকা পৃথিৱীখন সৰু। গতিকে আমি ক'ব পাৰোঁ যে জাগা অনুযায়ী আমাৰ পৃথিৱীখনৰ আকৃতি বেলেগ বেলেগ। জাগা অনুযায়ী পৃথিৱীৰ আকৃতি বেলেগ বেলেগ। হে হৰি, কি হ'ব? দে বাছা, হ'ব দে। তোৰো জাগা ডিম্বিৰ লগতে দে আজিৰ কাৰণে হ'ব দে। আৰু মই নোসোধো দে তহঁতক কেতিয়াও প্ৰশ্ন। হে হৰি, মোৰে কপালত দোষ, ইহঁতৰ দৰে ছাত্ৰ পালো মই।